আৰু এই হস্পিটেলটো কলৈ নাযায় এনে এটা ইস্যু বনাই কৰি আছে। ৰূপনাথ ব্ৰহ্ম হস্পিটেল ইয়াতে থাকিব, এইটো মানে স্পেচিয়েলিটি ডিষ্ট্ৰিক্ট হস্পিটেল হৈ যাব। এতিয়া গুৱাহাটীত কি GMC আছে বুলি গভৰ্ণমেণ্ট হস্পিটেল নাই নেকি? গুৱাহাটীতো গভৰ্ণমেণ্ট হস্পিটেল আছে, ডিব্ৰুগড়ত মেডিকেল কলেজ আছে বুলি হৈছে বুলি গভৰ্ণমেণ্ট হস্পিটেল নাই নেকি? তাতেওতো গভৰ্ণমেণ্ট হস্পিটেলবিলাক আছে, ডিষ্ট্ৰিক্ট হস্পিটেলবিলাক, চিভিল হস্পিটেল চবেই আছে। তো ইয়াত যিটো আন্দোলন কৰিছে এনে আননেচেচাৰী তেখেতসকলে কৰি আছে। ৰূপনাথ ব্ৰহ্ম হস্পিটেলৰ কোনো চেঞ্জ নহয়, এইটো ইয়াতে থাকিব। কাৰণ মেডিকেল কলেজটো জাষ্ট টু ৰান কিছুমান অলপ এমেলগেমেট কৰি পেলাই কাম কৰিছে, সেইটো আমাৰ কাৰণে ভালে হ'ব। আৰু ইয়াত ফাৰ্মাচীবিলাকৰ একো ভয় কৰিব লগা নাই, তেখেতসকলে ইয়াতে থাকিব। আৰু এই হস্পিটেলটো কলৈ নাযায় এনে এটা ইস্যু বনাই কৰি আছে। ৰূপনাথ ব্ৰহ্ম হস্পিটেল ইয়াতে থাকিব, এইটো মানে স্পেচিয়েলিটি ডিষ্ট্ৰিক্ট হস্পিটেল হৈ যাব। এতিয়া গুৱাহাটীত কি GMC আছে বুলি গভৰ্ণমেণ্ট হস্পিটেল নাই নেকি? গুৱাহাটীতো গভৰ্ণমেণ্ট হস্পিটেল আছে, ডিব্ৰুগড়ত মেডিকেল কলেজ আছে বুলি হৈছে বুলি গভৰ্ণমেণ্ট হস্পিটেল নাই নেকি? তাতেওতো গভৰ্ণমেণ্ট হস্পিটেলবিলাক আছে, ডিষ্ট্ৰিক্ট হস্পিটেলবিলাক, চিভিল হস্পিটেল চবেই আছে। তো ইয়াত যিটো আন্দোলন কৰিছে এনে আননেচেচাৰী তেখেতসকলে কৰি আছে। ৰূপনাথ ব্ৰহ্ম হস্পিটেলৰ কোনো চেঞ্জ নহয়, এইটো ইয়াতে থাকিব। কাৰণ মেডিকেল কলেজটো জাষ্ট টু ৰান কিছুমান অলপ এমেলগেমেট কৰি পেলাই কাম কৰিছে, সেইটো আমাৰ কাৰণে ভালে হ'ব। আৰু ইয়াত ফাৰ্মাচীবিলাকৰ একো ভয় কৰিব লগা নাই, তেখেতসকলে ইয়াতে থাকিব।